দেখুৱাই নাই তাৰপিছত একোৱে লগা নাই এতিয়া এইটো টকা পইচা নাই তো বহুতে বহুত জেগা দেখুৱাইছে কোৱা মতে মানে মন্দিৰত যে বহুতে যায় আমিও মন্দিৰ কিবা যায় মই আৰু যাব নোৱাৰোঁ দিয়ক এতিয়া মানে যিহেতু মই অলপ বেলেগ জেগাত আহিছোঁ এইসমূহ আমাৰ পথাৰো প্ৰায় 1 কিলোমিটাৰ আঁতৰত আহিছোঁ ধুনীয়া পৰিৱেশ চাব অলপ এক্সপিৰিয়েঞ্চ ল'ম বলক ভিডিঅ'টো আৰম্ভ আৰু এই নদীটোৰ এইটো হৈছে ফুটি ইয়াত আমি তাৰমানে মাছ মাৰিব আহোঁ এতিয়া পানী কম গৈছে দে পানী কমিবই যিহেতু এতিয়া গম পাইছে খৰালি কাল পৰিছে ঠাণ্ডাৰ দিন পানী কমি আহিছে তো এনেকুৱা এইটো মাথাউৰি হয় এনেকুৱা আহি আছে অখকে এনেকৈ নদীটো এই নদীটো ইনকে এই চাইডটোদি নদীটো আহিছে ইনকে নদীটো ছিঙি আহি ইয়াত পানী আমাৰ পথাৰখনত ভৰ্তি হৈ যায় আৰু এইটো চাম সূৰ্য গৈছে ডুব যাবই আৰু যাই আছে দেখিছে বেলেগ দৌৰি আছে বা কৈছে আমাৰ এখন বলবাৰীত ধান য'ত আমাৰ সভা হয় প্ৰত্যেক মাঘৰ মাহত সভা হয় পূৰ্ণিমাৰ দিনা তো সেই দূৰত আছোঁ দেখা নাপায় ফুল দি আছে এনেকুৱা পৰিস্থিতি হৈ আমাৰ পথাৰখন আহি আছোঁ খোজ কাঢ়ি কাঢ়ি গৰু যাই আছে আমাৰ পথাৰত গৰু আনিব আহিছে মোৰ গৰু এনেকৈ যাই আছে প্লাছ মই পিছে পিছে যাই আছোঁ গাঁৱৰ এক পৰিৱেশ গৰু ছাগলী সকলো ধৰণৰ খুব মই ভাল পাওঁ আপোনালোকে ভাল পায়নে নাজানো তো এনেকুৱা জীৱক বহুত ভাল লাগে দেই না কি কয় আপোনালোকে যদি চহৰৰ মানুহে চাইছে এনেকুৱা বস্তু নাপায় না আপোনালোকে সেইকাৰণে কৈছোঁ